নমস্কাৰ পিভি ফ্ৰেণ্ডছ আজি দুপৰীয়াৰ ভাত খাজ তৃপ্তিৰে 10 বিধ আইটেমেৰে খাবলৈ আহিলোঁ আখল ধাবা আখলৰ পৰা ওলাই এইফালে চিধা গুচি গ'লে পাব শিৱসাগৰ যোৰহাট আৰু এইফালে গুচি গ'লে পাব ডিব্ৰুগড় আৰু সেইফালে দেখি আছে আপোনালোকে বৰলুইত ধাবাৰ কাৰ পাৰ্কিংটো তাৰো ৰিভিউ আহি আছে ছাবস্ক্ৰাইব কৰি ৰাখক পিভি ব্লগ খাৰকৰীয়া হোটেলৰ ৰিভিউ ইতিমধ্যে মোৰ চেনেলত দিয়া হ'ল এতিয়া আমি যাওঁ অসমীয়া থালিৰ সোৱাদ ল'বলৈ আখল ধাবা এই ওপৰ ফালে বৰ ধুনীয়াকৈ আখল ধাবা লিখা আছে চিনি পাবলৈ অসুবিধা নহয় বলক ভিতৰলৈ যাওঁ ৱা ভিতৰটো বৰ ধুনীয়া দেই দৰকাৰ পৰিলে এচিৰ ৰিমৰিমীয়া হাৱাও ল'ব পাৰিব আহি বহি ল'লোহি নিজৰ মন পচন্দৰ এখন টেবুলত আমাৰ টেবুলৰ চিধা চিধিকৈ ৰাখিছে গৌতম বুদ্ধৰ এক প্ৰতিমূৰ্তি লগতে এনেকুৱা ৱাল হেংগিংবোৰ দেখি মনটো ভাল লাগি যায় ইমানখিনিতে আহকচোন আমাৰ অ'নাৰ দাদাৰ লগত কথা পাতি লওঁ আচ্ছা আপুনি অ'নাৰ নেকি হয় মই আপোনাৰ নামটো উজ্জ্বল ফুকন মোৰ নাম উজ্জ্বল ফুকন আপোনাৰ ঘৰ ঘৰ এই ওচৰতে আৰু পিছফালে বুলি ক'ব পাৰি চেপন চকলীয়া হৈ ধৰ আপোনালোকৰ এই খাৰকৰীয়া হোটেল কিবা হয় নেকি খাৰকৰীয়া নহয় এনেই ওচৰৰে আৰু সেইখন তো মানে এনেই ককাইদেউ বুলি কওঁ আৰু এখন পুৰণা হোটেল সেইখন আপোনালোকৰ এনেই কেইটালৈকে খোলা আমাৰ ধৰক ৰাতিপুৱা আপোনাৰ 8:30 মানৰ পৰা আমি ব্ৰেকফাষ্ট দি দিওঁ আৰু 8:30 মানৰ ৰাতি 12টা বাজি যায় 12টা বজাত ক্ল'জ কৰোঁ আৰু মানে ধৰক আপোনাৰ যদি সেইটো সময়তে খাই থাকোঁতে আকৌ মানুহ কোনোবা এটা সোমাই দিলেহি মানে ধৰক সেনেকৈ অকণমান কেতিয়াবা দেৰি হৈ যায় এনেকুৱা কি চলে এনেই বেছি থালি যায় আমাৰ ইয়াত মানে ভেজ থালি হওক বা চিকেন থালি পৰ্ক থালি বা আৰু যিখিনি মানে ধৰক আমাৰ একেবাৰে হেৰিখিনি ঘৰুৱা হেৰিখিনি মানে আপোনাৰ একদম গাঁৱলীয়া হেৰি কিছুমান আমি অকণমান মানে উইদাউট মছলাত দিবলৈ চেষ্টা কৰোঁ কিছুমান বস্তু ধৰক এইবিলাক নতুনকৈ এড কৰিছোঁ এতিয়া আপোনাৰ গাহৰি পিঠাটো আমি কৈছোঁ আলু কণী পিটিকা তাৰপিছত আৰু আপোনাৰ পুৰা মাছৰ পিটিকা সেইবিলাক বস্তু আমি নতুনকৈ এড কৰিছোঁ তাৰমানে সেইটোৱে আৰু এতিয়া থালি চালিটো আছেই বাকী এভৰিথিং চব পাব বাকী আপোনাৰ মাছ মাংস গোটেইখিনি পাব যিমানখিনি আমাৰ চলি থাকে তাৰপিছত আৰু পৰঠা চৰঠা পাব ৰাতিপুৱা ব্ৰেকফাষ্টত আপুনি পুৰি পৰঠা বা আপোনাৰ যিমানখিনি ৰাতিপুৱাৰ মানে সেইখিনি গোটেইখিনি গুচি যায় চব মানে ধাবা কাম ৰেষ্টুৰেণ্ট হয় আমাৰ এতিয়া ধৰক আপোনাৰ টোটেল মোৰ আছে আপোনাৰ এই 11জনমান আছে 11-12জন এনেকৈ মানে ধৰক ধোৱা ধৰি কৰা এইবিলাক মানুহ লয় মানে 14জনমান আছে ইমান বেয়া বুলি ক'ব নোৱাৰি বাৰু কিন্তু তেওঁ মানে মোৰ নতুন পেচা এটা হ'বলৈ গ'লে বহুত গমো পোৱা নাযায় আৰু মানে এইবিলাক অভিজ্ঞতাটো মানে অকণমান আগৰ হেৰি হ'ব লাগিব মানে মোৰ বহুত বেছি অভিজ্ঞও নহয় সেইকাৰণে মানে অকণমান চেষ্টা কৰিছোঁ আৰু ঠিক আছে তেনেকুৱাতে হাতত আহি দি গ'লহি তেওঁলোকৰ মেনিউখন মোবাইল চাই চকুটো যদি বেয়া কৰি ল'লে স্ক্ৰীনশ্বট লৈ জুম কৰি চাই ল'ব দেই পিভি ফ্ৰেণ্ডছ আহি গ'ল আমাৰ 10টা বেলেগ বেলেগ ডিছৰ লগত অসমীয়া থালিখন মৰিচা দাংবডি পায়স আলু পিটিকা পচলা কচু দাইল অমিতা তৰকাৰী মাটি দাইল বেঙেনা বৰ পাপৰ পিঁয়াজ নেমু গোটেইকেইটা আইটেমৰ লগত ভাত সাজ খাই ইমানেই ভাল লাগিলে নহয় শব্দৰে প্ৰকাশ কৰিব নোৱাৰি তাতে সেইদিনাখন আছিল শনিবাৰ আমাৰ আকৌ নিৰামিষ বেঙেনা বৰটোকে একদম চিকেন লেগ পিচ নিচিনাকৈ টানি দিছোঁ আৰু কিন্তু সঁচাকৈ নিৰামিষ ভাত সাজো খাই ইমানেই ভাল লাগিলে নহয় যে চিকেন আৰু মাছৰ অভাৱটো অনুভৱেই নকৰিলোঁ তাৰ পাছত খাই বৈ যাবলৈ ওলালোঁ আৰু এনেকৈ বিভিন্ন ঠাইৰ বিভিন্ন ৰেষ্টুৰেণ্টৰ খানাৰ সোৱাদ ল'বলৈ আজিয়ে ছাবস্ক্ৰাইব কৰক পিভি ব্লগছ ইফালে বেলিও ডুবিবৰ হ'ল আজিলৈ আহিছোঁ টাটা বাই বাই